ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ গতিকে আজি ধৰ্ম নিৰপেক্ষতাৰ জয় হৈছে ভাৰতৰ সংবিধানৰ জয় হৈছে অসম তথা অসমীয়া ৰাইজৰ জয় হৈছে উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ জয় হৈছে আমি ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু সমগ্ৰ ৰাইজে এই আন্দোলনত সহযোগ কৰিছিল গতিকে আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত যিসমূহ আন্দোলনৰ কাৰ্যসূচী হ'ব প্ৰতিটো কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হৈ মহাপুৰুষ শংকৰদেৱ আজান ফকীৰৰ যি ৰাজ্য যি দেশ এই দেশৰ ভাতৃত্ববোধ সমন্বয় আমি কেনেকৈ গঢ়ি তুলিব পৰা যাব আমি সেই সম্পৰ্কে আন্দোলনৰ কাৰ্যসূচী ল'লে সকলো যাতে সহযোগ তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে ৰাইজক আমি মুকলিভাৱে আহ্বান জনাইছোঁ আৰু দ্বিতীয় কথা হৈছে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে অসমীয়া ৰাইজ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ আৱেগ অনুভূতিক পদাঘাত কৰি তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি ৰাখিবৰ কাৰণে যি অপচেষ্টাত লিপ্ত হৈছিল আজি তেওঁলোকে ফেইল হৈছে গতিকে আমি তেখেতসকলক সকীয়াব বিচাৰোঁ যাতে কোনো কাৰণতে অনাগত দিনত বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিশেষভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যাতে অসম আৰু অসমীয়া জাতিৰ আৱেগক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নকৰে তাৰ কাৰণে আমি তেখেতক সকীয়াব বিচাৰিছোঁ অসমবাসী ৰাইজে বহু আশাৰে শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিছিল তেখেতৰ পৰা এনেকুৱা ধৰণৰ ভূমিকা কেতিয়াও আশা কৰা নাছিল গতিকে আমি পুনৰাই তেখেতক আহ্বান কৰোঁ যে সময় থাকোঁতে শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সঠিক পথলৈ ঘূৰি আহক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে যিসকল ব্যক্তিয়ে লম্ফজম্প কৰি আছে তেওঁলোকৰ দৰে ঠেক মনোবৃত্তিৰ তেওঁলোকৰ দৰে কেৱল ক্ষমতাৰ লোভত যিসকলে লম্ফজম্প কৰি থাকে সেইসকল ব্যক্তিৰ মায়াজালৰ পৰা সেইসকল ব্যক্তিৰ যিবিলাক তেওঁলোকৰ কুচক্ৰান্ত এই চক্ৰান্তৰ পৰা যাতে মুক্ত হৈ ওলাই আহে তাৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি মুকলিভাৱে আহ্বান জনাইছোঁ।